মানডেৰ দিনা দুপৰীয়া সাঁজ নীলমৰ ৰুমত খালোঁ। ৰ'ব ষ্টৰিটো মই ফাৰ্ষ্টৰ পৰা কৈ আছোঁ। প্ৰথমতে আমি কৰিবলগীয়া ক্লাছখিনি কৰিলোঁ। তাৰপিছত নিধি আৰু মই ভাবিলোঁ হোষ্টেলৰ বৰিং খানা খোৱাতকৈ নীলমৰ ৰুমত গৈ খাওঁগে। ৰাস্তাৰ পৰা অলপ চব্জি উঠাই ল'লোঁ আমি। কিমাননো আৰু মাছ মাংস খাই থাকিম, সেইবাবে আজি আমি ভেজ খাম বুলি ভাবিছোঁ। তাতে মানডেও হয় বাৰু, আৰু নীলমে মানডে দিনা মানে একো নাখায়। নীলমৰ ৰুম গৈ পাইছোঁহে, নীলমে আমাৰ বাবে আকৌ চাহ বনাবলৈ লৈছে। তাৰ লগতে নিধিয়ে আকৌ ভাতৰ যোগাৰবোৰ কৰি আছে। মই দুজনীকে ক'লোঁ আজি মই একো নবনাওঁ, আজি তহঁত দুজনীয়ে মিলি বনা। চাহখিনিও বনোৱা হৈ গ'ল নীলমৰ। এতিয়া আমি ধুনীয়াকৈ বহি চাহ খাই লওঁ ফাৰ্ষ্ট। চাহৰ লগত খাবলৈ আমি মিঠাই আৰু পকৰি কিনি আনিছিলোঁ। বাৰু টি ব্ৰেক আমাৰ খতম হ'ল আৰু এতিয়া নিধিয়ে আকৌ খানা বনোৱাত লাগি গ'ল। ময়ো ইফাল সিফালকে চাই আছোঁ মানে কি বনাই আছে নিধিয়ে, কেনেকৈ বনাই আছে। বাৰু আইটেমনো কি কি আছে সেইবোৰ মই আপোনালোকক নকওঁ, নিজে চাই লওক আপোনালোকে। এনেকৈয়ে মাজে মাজে কেতিয়াবা নিৰামিষ খানা খায়ো ভাল লাগে। খাই লৈ উঠি আমাৰ গপচপটো থাকিবই। কেতিয়া সন্ধিয়া হৈ গ'ল লেকচাৰ দি গমকে নেপালোঁ আমি। নীলমক বাই বাই দি এতিয়া ৰুমলৈ যাওঁ, বাবা।